বন্ধুসকল, আপোনালোকে দিনটোত যদি ফ্ৰী হৈ থাকে বা দিনটোত আপোনাৰ ডিউটি নাই বা ক'ৰবালৈ ওলাই যাবলগীয়া নাই বা এনেকৈ যদি বহি থাকিবলগীয়া হয়, কেনে লাগে বাৰু কওকচোন। মোৰ কিন্তু তেনেকুৱা ডিউটি যাবলগীয়া নাথাকিলে বহুত আমনি লাগে, দিনটো যেন নোযোৱা হৈ থাকে তেনে লাগে। গতিকে মোবাইল বা কিতাপৰ বাদে কিহত জড়িত থাকে? বাঁহৰ ডালবোৰ এনেই পেলাই থোৱাতকৈ কিবা এটা কামত লগাই চাওঁচোন, কিবা এটা ওলায়েই নেকি। কি বনাব গৈ আছে বুজি পোৱা নাই। ডাল মে কুছ কালা হে। বাপ্পা ঐ, দীঘলকৈ কাটি দেখোন। এই কি বনাই ক'ব লাগছিল। সুমিয়ে গিছাক ৰাতিটোত বৰষুণ দি আছিল, গতিকে চুৱেটাৰ পিন্ধি লৈ ধুনীয়াকৈ কাম কৰিবলৈ ভালেই হ'ল। কামটো চালে কিবা এটা ওলাব যেন লাগিছে ন? মিচিং পৰম্পৰা সংস্কৃতিৰ লগত জড়িত এটা বস্তু যেন লাগিছে নাই বাৰু? ইয়াৰ নাম মই পিছত কৈ আছোঁ। আচলতে এনেধৰণৰ জাতীয় জীৱনৰ লগত জড়িত বস্তুবিলাকক এৰাই চলিব নোৱাৰি নহয়। চ' ট্ৰাইং টু প্ৰিজাৰ্ভ ইট। এনেকৈ যেতিয়াই সময় পাওঁ তেতিয়াই অলপ কৰি কামটো কৰি গ'লোঁ। অকণ নিকামে বা উৎসৱ পাৰ্বণত এইটো অবিচ্ছেদ্য অংগ আমাৰ বাবে। ইয়াৰ নিৰ্দিষ্ট এটা আকাৰ নাই, সৰু ডাঙৰ সকলো প্ৰকাৰে বনাব পাৰি। মই সৰুকৈ এটা বনালোঁ। ফাইনেলি ওলাল এয়া ধুনীয়া মৰম লগা এটি তাচুক। এয়া আমাৰ শ্ৰীযুক্ত আমাৰ চুংক্ৰাং মহোদয় ছাৰ। তেওঁ অতি আমাৰ মিচিঙৰ পুৰণিকলীয়া নীতি ৰীতিৰে এটা যিটো আমাৰ সাজ পানী চলে, অৰ্থাৎ আপঙৰ যিটো চাকনি থাকে, সেই চাকনিখনত যি পদ্ধতিৰে সজোৱা হয় তাৰে এটা কুঠি আৰু 3টা কুঠি বনোৱা হৈছে। লোকো উপভোগ কৰিব পাৰিব। ধন্যবাদ। ষ্টেণ্ড বনোৱা প্ৰচেছটো চলিয়ে আছে বৰ্তমান, আৰু কাটি মেলি সমান কৰি দিছোঁ। ফাইনেলি এয়া ষ্টেণ্ড ৰেডি। ইয়াত ধুনীয়াকৈ বহাব লাগিব এতিয়া বস্তুটো। এতিয়া জোখটো হ'লনে নাই চাব লাগে। এইটো ইয়াত এনেকৈ বাহ, फाइनली ये था दाल का वो काला। সেয়াই পৰো আপং। ইয়াক দেৱ দেৱীক পূজা দিবলৈ ব্যৱহাৰ কৰা হয়। আৰু নগিন বোলা এটা আছে বৰকৈ। মাজত কিয় ব্ৰইলাৰ আকৌ? আৰু ইয়াক দেখুৱাটো ডাল মে কুছ কালা হে। ইয়াতো চাই থাকিবচোন কি হ'ব গৈ আছে। বস্তু এটা বনিল যেতিয়া তাক কিবা এটা কামত কটাব লাগিব ন, সেইকাৰণে সেইটো ব্ৰইলাৰটোৱে গৈ পেলাই এনেকুৱা হ'লগৈ। এতিয়া সেইটো বনাই পেলাই কিবা এটা কৰিম বুলি ভাবিছোঁ, চাই থাকিবচোন। প্যাজে প্যাজে নিগাহে তেৰে বিন, চেনে মুস্কু নাই তেৰে বিন। হ'ব তাৰমানে এটা চিম্পুল খানা। ইয়াতে ওচৰত থকা 2-এজন বন্ধু বা ছাৰ কেইজনৰ লগত এনেকৈ মিলা প্ৰীতিৰে অকণমান এসাঁজ খাবলৈ ৰেডি কৰিলোঁ। আচলতে এই বস্তুটো আমাৰ পৰম্পৰাৰ লগত জড়িত, গতিকে ইয়াক পানীয় বুলি ক'লেও ইমান ভয় খাবলৈ বা বেয়া পাবলৈ নাই। এইটো চাওক কিমান ধুনীয়া ৰঙাকৈ। এইটো মানে প্ৰেচাবৰ কাৰণেও ভাল বুলি কয়। ইয়াক ঔষধি ঘাইকৈ ইয়াক বনোৱা দৰৱটোহে আচল বস্তু। তেনে ঔষধি গুণযুক্ত বস্তুটোক কেনেদৰে বনায় বনৌষধিৰে, সেইটো মই এটা ভিডিঅ' বনাম। তাত চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকে দেখিবলৈ পাব।
গ্ৰিং গাৰাং ইঞ্জিন চালো চিম্পুল কাৰী একদম মছলা ফ্ৰী আইটেম ইয়া নিজে কাটিলো দেই ये दिल तुम बिन कहीं लगता नहीं हम क्या करें तस्वीरों में कोई बसता नहीं हम क्या करें तुम्हें कह दो अभी जाने वफा हम क्या करें उनके दिल में दिया जलता नहीं मज़ेदार खाना बनने जा रहा है ये লগত আলু বিলাহী মিক্স কৰিলোঁ নহ'লে অকল মাংসটো ভাল নালাগে এনেও কৈ নহয় আলু চবৰ লগতে মিলি যায় বুলি সেইটোৱেই কথা কেতিয়াবা এনেকৈও খাব লাগে দেই সকলোৱে ফূৰ্তিত মন ভাল লাগি থাকিব সেয়ে চাওক একদম মছলা নাই বুলিবই পাৰি আমাক মাংসৰ সোৱাদ লাগে মছলাৰ নহয় বঙালী বিহাৰীবিলাকে কিন্তু অকল মছলাৰ সোৱাদ লয় মাংস বা মাছৰ নলয় ধনিয়া ইয়াতকৈ ভাল মছলা কি লাগে আৰু Finally, it's ready. So, start to distribute among all. It has been transferred to dining table. Combination of the delicious chicken and the melodious songs make the situation amazing. Yakan poro apodem kalteya kampono gina podem Tonikteya Sangole ahi birati Moromore kotha pati Hatot loi jongae bati Bagurum ba Bakhnai thao Who will not be hungry to see this delicious chicken Look at this curry. Amazing. So we are sitting with this simple dish. পইচা লোৱাৰ ক্ষেত্ৰত কোম্পানীয়ে কোনোদিন খেলি নকৰে মেছেজ দিলে লগে ৰিচাৰ্জ হয় নহয় লগে আহিব আৰু আছে যে নভৱাকে ধৰক